নমস্কাৰ সকলোকে বিকাশ এডুকেশ্যন হেল্প চেনেললৈ সকলোকে স্বাগতম। আজি আমি এইটো ভিডিঅ'তে আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 6ৰ হিন্দীৰ পাঠ নং 1 তব ইয়াত তোমাহাৰি আতি হায় ইয়াৰ আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। প্ৰথমতে আমাৰ দি আছে যে প্ৰশ্ন অভ্যাস অৰ্থাৎ প্ৰশ্নৰ অভ্যাস। ইয়াত প্ৰথম 1 নম্বৰ প্ৰশ্নটো দি আছে যে ইজ কবিতা কি জোৱানি ইয়াত কৰ। ইয়াৰে উত্তৰখিনি লিখিম এনেকৈ যে কবিতা ক কষ্টস্থ কৰ। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দি আছে ইয়াৰে इस कविता के कवि का नाम लिखो। यार उत्तरটো লিখিব লাগিব যে इस कविता के कवि का नाम সোহনলাল দ্বিবেদী হায় এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো দিয়া আছে 3 নম্বৰ প্ৰশ্নটো যে সৃজনহাৰ কোন হয় কবি को भगवान की ইয়াত क्यों आती है। ইয়াৰ उत्तरটো লিখিব লাগিব যে সৃজনহাৰ भगवान है भगवान की कृपा से इस विश्व ब्रह्मांड की अनुपम और अपूर्व सृष्टि को देखते हैं। इससे कवि को সৃষ্টিকৰ্তা পৰম পিতা কি ইয়াত আতি হায় এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 4 নম্বৰ প্ৰশ্নটো যে কবিতা के माध्यम से कवि हमें क्या बताना चाहते हैं। ইয়াৰ উত্তৰখিনি লিখিম যে कवि ने इस कविता के माध्यम से सृजनहार की अस्तित्व को हमें बताना चाहते हैं। इस दुनिया की सभी सृष्टि भगवान से हुई है जो हमें आनंद सुख और तृप्ति देकर अपने अंदर की दुनिया को जगाती है এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 5 নম্বৰ প্ৰশ্নটো যে प्रस्तुत कविता को गद्य भाषा में लिखो। ইয়াৰে উত্তৰখিনি এনেকৈ লিখিব লাগিব যে গদ্য ভাষাত যে सवेरे जब चिड़िया गीत गाने लगती है सबको खुशी देती है फूलों की कलियां जब खिलने लगती है खुशबू भरी लहरें जब घर पहुँचती तो भगवान को याद आती है। वर्षा की बूंदें और बिजली जब जगमगाती मैदानों में जब हरियाली लहराती और ठंडी हवा जब आनंद भरी मादकता देकर लगती तो दे जगत के सृष्टिकर्ता मुझे तुम्हें याद आती है। रात को जब सात तारे महफिल सजाती अपनी दिल की दुनिया अपने आप खेल जाती अपने आप तुम्हारी स्वदेश पहुँच जाती तो भगवान की याद आती है এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি আমাৰ দিয়া আছে যে ইয়াৰ পিছত 2 নম্বৰখিনি 2 নম্বৰ 1 নম্বৰ প্ৰশ্নটো দি আছে যে इसी तरह की और कविता শ্ৰেণী মে শুনাও মানে এই কবিতাটো শ্ৰেণীত সকলোকে শুনাকৈ পঢ়িব দিছে। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আমাৰ দি আছে যে ইয়াত মই 1 নম্বৰ লিখি দিছোঁ যে क्या तुमने भगवान को देखा है आखिर इस ब्रह्मांड के सृष्टिकर्ता तुम कैसे मानेंगे। কৈছে যে তুমি ভগৱানক দেখিছানে শেষত ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা বুলি তুমি কাক মানিবা। ইয়াৰ উত্তৰখিনি এনেকৈ লিখিলে হ'ল যে हमने भगवान को कहीं नहीं देखा लेकिन इस ब्रह्मांड के सृष्टिकर्ता भगवान है उसे हम नहीं देख सकते वो अदृश्य होकर भी हमारे पास है এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰখিনি 2 নম্বৰ অৰ্থাৎ কিতাপত দিয়া আছে 3 নম্বৰটো যে সোহনলাল দ্বিবেদী की इस कविता की तरह असमिया की कोई एक कविता पढ़कर सुनाओ। কৈছে যে সোহনলাল দ্বিবেদীৰ কবিতাটিৰ দৰে অসমীয়া কবিতা এটা পঢ়ি শুনোৱা। এইটো কবিতা এনেকৈ পঢ়িলে হ'ল যে অসমীয়াখিনি পঢ়িম যে ঈশ্বৰ নিচিন্ন তোমাক ক'ত আছা প্ৰভু আমি অতি সৰু ল'ৰা চিঞৰি চিঞৰি মাতিলে তোমাক নেমাতা দূৰৈৰ পৰা নাজানো তোমাক মিনতি কৰিব আমি অতি সৰু ল'ৰা আছা নেকি প্ৰভু সৰগত তুমি হৈ জন বেলি তৰা নুবুজ তোমাৰ মৰমৰ মাত আমি অতি সৰু ল'ৰা ৰিণিকি সুৰ এতিয়াহে জানো কৰবাৰ পৰা তথাপি তোমাক ভাল পাওঁ প্ৰভু আমি অতি সৰু ল'ৰা তোমাৰ হেঁপাহ দয়াৰে আমাৰ বুকুখনি থাকে ভৰা নোৱাৰো বুজিব তোমাৰ মহিমা আমি অতি সৰু ল'ৰা বিলোৱা হিয়াত মৰম জেউতি নিতে আঁতৰৰ পৰা। কবি হৈছে ৰঘুনাথ চৌধুৰী। 3 নম্বৰ প্ৰশ্নখিনি দি আছে যে চৰ্চা কৰা অৰ্থাৎ আলোচনা কৰা। ইয়াৰে প্ৰথম 1 নম্বৰ প্ৰশ্নটো আমাৰ দি আছে क्या तुम धरती के सृष्टिकर्ता के रूप में भगवान को मानते हो
কৈছে যে পৃথিৱীৰ সৃষ্টিকৰ্তা ৰূপত ভগৱানক মানা নাই। ইয়াৰ উত্তৰখিনি লিখিব লাগিব এনেকৈ যে ভগৱান को मैं मानता हूँ क्योंकि पृथ्वी की इतनी महा सुंदर रूप और विशाल सृष्टि मनुष्य के लिए सृष्टि करना संभव नहीं है। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে 2 নম্বৰটো। इस कविता का एक अंत शीर्षक ससे কৈছে যে এই কবিতাটোৰ অন্য এটা শীৰ্ষক দিয়া। এইটো উত্তৰ লিখিম আমি ঈশ্বৰ। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে ইয়াৰ পিছৰ 4 নম্বৰ প্ৰশ্নখিনি আমাৰ দিয়া আছে যে অৰ্থ চমচাকৰ লিখক। কৈছে যে অৰ্থ বুজে লিখা। ইয়াৰে প্ৰথমে কিতাপত প্ৰশ্নখিনি দিয়া আছে, মই উত্তৰখিনি কৰি দিছোঁ যে जब बहुत सवेरे चिड़िया खुशी से गाना गाने लगती हैं, कलियाँ मुस्कुराते हुए फूल खिलने का संकेत देते हैं, कलियों की दल पर खेलने का दीवार अपने आप एक एक कर खेल जाते हैं, तब भगवान तुम्हारे सृष्टि से तुम्हारे याद আতি হাই। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে আজিলৈ ইমানে, আৰু ইয়াৰ পিছৰখিনি আৰু এটা ভিডিঅ' বনাই দিম। ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, যাতে আপোনালোকে গৈ চাব পাৰিব। আজিলৈ ইমানে, ধন্যবাদ।